ওম নমঃ শিৱায় আপোনালোকৰ চেনেল ডিভাইন এষ্ট্ৰলৈ স্বাগত কৰিছোঁ। মোৰ নাম ডক্টৰ ৰিতিশা কুমাৰ। আজি মই খুব এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। ফোন নম্বৰ আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে। তো এই ফোন নম্বৰ আপুনি যোনটো ইউজ কৰি আছে সেই নম্বৰটোৱে আপোনাৰ লাইফত বহুত ডাঙৰ এটা ৰোল প্লে কৰি আছে। নম্বৰৰে এটা নিজৰ নিজৰ ভাইব্ৰেশ্যন থাকে। তো আপোনালোকৰ নম্বৰৰো এটা নিজৰ ভাইব্ৰেশ্যন আছে। সেই ভাইব্ৰেশ্যনটো আপোনাৰ মেচ হ'লেহে আপুনি ভাল ৰিজাল্ট পাব। কাৰণ আমি সকলো কাম আজিকালি ফোনৰ জৰিয়তে কৰোঁ। যিকোনো আজিকালি হয়তো বহুত লোক আছে যোনে অনলাইনতে প্ৰায় নিজৰ কাম কৰে বা সকলো আজিকালি যিকোনো ধৰণৰ কাম কৰিলে আমি ফোনটো ব্যৱহাৰ কৰোঁ বা ফোন কৰোঁ। তো সেই ফোন নম্বৰে আপোনাৰ জীৱনত এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে হৈ আহিছে। সেইকাৰণে আমি আজি এই টপিকৰ ওপৰতে ভিডিঅ'টো বনাম। আপোনাৰ ফোন নম্বৰটোৱে আপোনাক কিমান ছাপোৰ্ট কৰিব নকৰিব সকলো আজি আমি জানিম। আৰু সেই নম্বৰটো আপোনাৰ জীৱনত কি এক কৰি আহিছে বা কি হ'ব সেই নম্বৰটো ইউজ কৰি থাকিলে সেইটো আমি আজি জানিম। যে কোনটো প্লেনেটৰ কাম আপোনালোকে কৰি আছে সেইটো হিচাপে আমি ফোন নম্বৰ চুজ কৰিব লাগে। আৰু কেনেকুৱা ধৰণৰ ফোন নম্বৰ কোনে ইউজ কৰিলে ভাল হ'ব সেইটো আমি জানিম। তো আপোনালোকে এই নম্বৰটো কেনেকৈ গম পাব যে আপোনালোকৰ কাৰণে ভাল হয় নে বেয়া হয় সেইটো মই প্ৰথমতে উলিয়াবলৈ শিকাই দিম আপোনালোকক। কেনেকৈ আপোনালোকে ফোন নম্বৰটো কিহত আহিছে সেইটো জানিব। আৰু মই প্ৰথমতে অকণমান নিউমলজিৰ আপোনালোকৰ কিহত কি পৰে সেইটো ভালকৈ জনাই দিম। প্ৰথমতে আমি 1 পৰা 9লৈকে ডিভাইড কৰি লওঁ। 1 টো সূৰ্যই ৰুল কৰে, নম্বৰ 2 টো চন্দ্ৰমাই, নম্বৰ 3 টো জুপিটাৰ, নম্বৰ 4 ৰাহু, নম্বৰ 5 আপোনাৰ বুধ, নম্বৰ 6 ভিনাছ, নম্বৰ 7 কেতু, নম্বৰ 8 শনি, নম্বৰ 9 মংগল। এই নম্বৰৰ ছিৰিজটো এনেকৈ ধৰণৰ হয়। যোনটো নম্বৰ যাৰ আহিছে সেই নম্বৰে আপোনালোকৰ ফোন নম্বৰটো ৰুল কৰি আছে। টোটেলৰ যোনটো নম্বৰ আহিব আৰু আপোনালোকক এতিয়া মই যোনটো কৈ গ'লোঁ প্লেনেট, সেই প্লেনেটে ৰিপ্ৰেজেণ্ট কৰিব আপোনালোকৰ ফোন নম্বৰটো। কিন্তু ইয়াৰ লগতে মই এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ কিন্তু ডেট অফ বাৰ্থৰ লগতো আমি নিজৰ ফোন নম্বৰটো মিলাব লাগে। কোনটো লাকি নম্বৰ, কোনটো ইভেল নম্বৰ হয় আপোনালোকৰ সেনেকৈ উলিয়াব পাৰি। আৰু এইটো ভিডিঅ' মই অকলে ফোন নম্বৰৰ ওপৰত বনাইছোঁ। সেই ধৰণেই আপোনালোকে নিজৰ বেংক নম্বৰ, নিজৰ গাড়ী নম্বৰো চাব পাৰে। আৰু এই নম্বৰে আমাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ অংশ হিচাপে কাম কৰে আৰু ভাইব্ৰেশ্যন বহুত থাকে। কিছুমান একাউণ্টত আমি পইচা থ'লে সেই একাউণ্টত নাথাকে, আৰু কিছুমান নম্বৰৰ একাউণ্টত আমি পইচা থ'লে তাত মানে আপুনি ছেভিং হিচাপে থ'ব পাৰে। কিন্তু কিছুমান একাউণ্ট নম্বৰ এনেকুৱা থাকে য'ত আমি পইচা থ'লে বাৰে প্ৰতি সেইটো খৰচ হৈ যায় বা এনেকৈ ওলাই যায়। তো সেনেকৈয়ে বহুত ইম্পৰ্টেণ্ট হয়। আমাৰ ওচৰত কনচাল্টেশ্যনো লয় মানুহে, এইটো নম্বৰ লাকি নম্বৰ হিচাপে কোনটো হয়, কোনটো নম্বৰত আপোনালোকে ইউজ কৰিব পাৰে। এনেকৈ আপোনালোকেও যদি কনচাল্টেশ্যনো ল'ব বিচাৰিছে মোক পাৰ্চনেলিও কণ্টেক্ট কৰিব পাৰে। মই আপোনালোকৰ লাকি নম্বৰ কি হ'ব কি নহ'ব, কোনটো নম্বৰে আপোনাক কেনেকুৱা ভাইব্ৰেশ্যন দিব, আপোনালোকৰ প্ৰফেশ্যনৰ হিচাপত মই পাৰ্চনেল নম্বৰ কোনটো ভাল হ'ব গোটেইখিনি মিলাই দিওঁ। আপোনালোকে পাৰ্চনেলি যদি কণ্টেক্ট কৰিব বিচাৰিছে মোৰ লগত কৰিব পাৰিব। আপোনালোকে প্ৰথমতে এড কৰি লওক নিজৰ নম্বৰটো। সকলোৱে প্ৰথমতে পেন বা পেপাৰ লৈ ল'ব পাৰে, নিজৰ নিজৰ নম্বৰ এড কৰি ল'ব তাত। যেনেকৈ আপোনালোকে যিকোনো এটা নম্বৰ লৈছে, মই এনে এক্সাম্পলৰ হিচাপে 5 7 3 আপোনালোকৰ স্ক্ৰীনৰ ওপৰতো মই নম্বৰকেইটা এড কৰি দিম। প্লাছ কেনেকৈ কৰিব আপোনালোকে 2 এনেকৈ নম্বৰখিনি এড কৰি লওক। যেনেকৈ মই 5 7 3 2 নম্বৰটো লৈ লৈছোঁ। ইয়াৰ গোটেইখিনি চাম কৰিম মই এতিয়া। যেনেকৈ 5 প্লাছ 7 প্লাছ 3 প্লাছ 2। তো এইটো আমি চাম কৰি কিনে পালোঁ 17। আকৌ 17কো আমি ছিংগল ডিজিটলৈ লৈ আনিম। 1 প্লাছ 7 = 8। তো এতিয়া মই যেনেকৈ মোৰ নম্বৰটো ফোন নম্বৰটো 8ত আহিছে। তো 8ত যেতিয়া মোৰ নম্বৰটো আহিছে ফোন নম্বৰটো, তেতিয়া এই 8 নম্বৰটোৱে মোৰ লাইফত কেনেকুৱা ধৰণৰ ভাইব্ৰেশ্যন আনি আছে সেই বস্তুটো আজি মই আপোনালোকক ক'ম। আপোনালোকে এনেকৈ নিজৰ নম্বৰখিনি এড কৰি ল'ব। আৰু এড কৰাৰ পাছত কি আহিছে চাওক। যেনেকৈ টোটেল কৰাৰ পাছত ছিংগল ডিজিট কিন্তু আনিব লাগিব নম্বৰটো। আৰু আপোনালোকে চাওক যে কোনটো নম্বৰে আপোনালোকক কি ভাইব্ৰেশ্যন দি আছে, কেনেকুৱা ধৰণৰ পাৰ্চনে এই নম্বৰকেইটা ইউজ কৰিলে ভাল হ'ব মই সেইটো কৈছোঁ। নম্বৰ 1 এই নম্বৰটো ইউজ কৰিলে ভাল হ'ব লিডাৰশ্বিপ থকা কাম কৰা মানুহে। যেনেকৈ আপোনালোকৰ আণ্ডাৰত বহুত মানুহ আছে, আপোনালোকে লিডাৰশ্বিপ কৰিব লাগে, তেনেকুৱা ধৰণৰ পাৰ্চনে যদি এইটো নম্বৰ ইউজ কৰে তেন্তে তেওঁলোকৰ লাইফত বহুত ভাল ভাইব্ৰেশ্যন আহে। নম্বৰটোৰ পৰা আপোনালোকে নিজৰ লাইফত কনফিডেঞ্চ আনিব পাৰিব, ফেম আনিব পাৰিব, অথৰিটি আনিব পাৰিব। আৰু নম্বৰ 2 মুন এনাৰ্জিত আহে। তো এইটো এনেই লাভ, ইম'শ্যনছ
আৰু আপোনাৰ ইনটিউচনৰ কাৰণে খুব ভাল নম্বৰ যোনে অকাল্টৰ লাইনত আছে তেওঁলোকৰ কাৰণে এইটো নম্বৰ ভাল ভাইব্ৰেশ্যন ক্ৰিয়েট কৰে আৰু যাক লাভ ইমোশ্যনছ লাগে তেনেকুৱা ধৰণৰ মানুহে এইটো নম্বৰ ইউজ কৰিলে ভাল হ'ব নম্বৰ 3 টো ক্ৰিয়েটিভ মানুহে ইউজ কৰিলে ভাল হ'ব যেনেকৈ ক্ৰিয়েটাৰ আছে ইউটিউবাৰ বা ৰিলছত যোনে মানে এনেকুৱা ক্ৰিয়েটিভ লাইনত আছে তেওঁলোকৰ কাৰণে খুব ভাল হ'ব আৰু আৰ্টছ ক্ৰাফ্ট ইউজ মানে কাম কৰা মানুহৰ কাৰণে খুব এইটো নম্বৰ ভাল হ'ব এই নম্বৰটোৱে ক্ৰিয়েটিভিটি লাক তাৰ লগতে কমিউনিকেশ্যনটো বহুত আপোনালোকৰ ইম্প্ৰুভ কৰিব আৰু নম্বৰ আপোনাৰ 4 টো বিল্ডাৰ যোনে মানে কনষ্ট্ৰাকশ্যনৰ কাম কৰে বা বিল্ডাৰ হয় তেওঁলোকৰ কাৰণে নম্বৰ 4 টো বহুত ভাল হ'ব ৰাহুৰ নম্বৰ হয় ৰাহুৱে খুব ছাপোৰ্ট কৰে ডিচিপ্লিন আহিব আপোনালোকৰ লাইফত আৰু এটা ষ্টেবল লাইফ হ'ব কিন্তু হ'ব পাৰে অকণমান শ্ল' গ্ৰ'থ হ'ব কিন্তু পাছলৈ এইটো নম্বৰে ভাল এটা ষ্টেবল লাইফ দিয়াত সহায় কৰে নম্বৰ 5 টো যোনে এক্সপ্ল'ৰ কৰি কিনে ভাল পায় লাইক ট্ৰেভেলাৰ ফুৰি কেনে ভাল পায় বা কমিউনিকেশ্যনৰ যাৰ কাম হয় বা কিছুমান মানুহৰ জাষ্ট যেনেকৈ কমিউনিকেশ্যন কৰিব লাগে LIC এজেণ্ট বা সেনেকুৱা ধৰণৰ যোনে মানে কমিউনিকেট কৰি থাকে তেওঁলোকৰ কাৰণে নম্বৰ 5 টো বহুত ভাল হ'ব ট্ৰেভেল ফ্ৰীডম আৰু অপৰচুনিটিৰ নম্বৰ হয় আৰু যোনে ট্ৰেভেল এজেঞ্চি আছে তেওঁলোকৰ কাৰণেও এইটো নম্বৰে খুব ভাল এক কৰা দেখা যায় আৰু নম্বৰ 6 টো আপোনালোকৰ কাৰণে ভাল হ'ব যোনে লাভত প্ৰব্লেম পাই আছে লাক্সাৰী কমফৰ্ট সেনেকুৱা মানুহৰ কাৰণে নম্বৰ 6 টো খুব ভাল ৰিজাল্ট কৰা দেখা যায় ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো নম্বৰ 6 টোৱে বহুত ভাল ৰিজাল্ট দেখা যায় তো যদি কোনোবা হাউচৱাইফ আছে তেওঁৰ নিজৰ নম্বৰটো 6ত থ'ব পাৰে ভাল পোৱা ক্ষেত্ৰত খুব ভাল আৰু যদি বহুত টাইমৰ পৰা কাৰোবাৰ কমিউনিকেশ্যনো গেপ হৈ আছে নম্বৰ 6 বহুত পজিটিভ মানা যায় নম্বৰ 6 টোৱে আপোনালোকৰ লাক্সাৰী কমফৰ্ট ৰিলেশ্যনশ্বিপত সহায় কৰে নম্বৰ 6ৰ যাৰ আহিব টোটেল নম্বৰত তেওঁলোকে এইটো নিজৰ ভাইব্ৰেশ্যন পাই থাকিব নিজৰ লাইফত আৰু নম্বৰ 7 টো হৈছে অকণমান মিষ্ট্ৰি থকা মানে নম্বৰ K2ত পৰে 7 টো তো আপোনালোকৰ লাইক যোনে অকণমান মেডিকেল ফিল্ডৰ লগত জড়িত হৈ আছে বা স্পিৰিচুৱেল ৰিচাৰ্চ ফিল্ডৰ লগত জড়িত হৈ আছে PhD কৰি আছে তেওঁলোকৰ কাৰণে এই নম্বৰ 7 টো খুব ভাল হ'ব যোনে মানে অকণমান ৰিচাৰ্চ কৰি কেনে ভাল পায় মিষ্ট্ৰি থিংছৰ কৰি কেনে ভাল পায় মিষ্ট্ৰিয়াছ থিংছৰ CBI সেনেকুৱা ধৰণৰ মানে যোনে ৰহস্য ভেদ কৰে তেওঁলোকৰ কাৰণে এইটো নম্বৰ খুব পজিটিভ মানা যায় আৰু 8 টো আছে আপোনাৰ শনিৰ নম্বৰ এইটো কিন্তু নম্বৰে অকণমান হাৰ্ড ৱৰ্ক কৰিব লাগে অকণমান কাৰ্মিক হয় আপুনি যেনেকুৱা ধৰণৰ এক কৰিব সেনেকুৱাহে পাব কিন্তু লাষ্টত বহুত ছাকচেছ দিয়া যায় কিন্তু ছাকচেছ দিবলৈ হ'লেও আপোনালোকক নিজকে প্ৰুভ কৰিবলগীয়া হয় প্ৰথমতে নম্বৰ 8 টোৱে কিন্তু এনেই যদি এইটো বেলেঞ্চ কৰিব পাৰি কাবাক যদি এইটো ডেট অফ বাৰ্থৰ লগত শ্বুট কৰি যায় তেন্তে খুব ভাল ৰিজাল্ট দেখা যায় তথাপি এইটো নম্বৰ যোনে মানে হাৰ্ডৱেৰ ৰিলেটেড কাম কৰে সেনেকুৱা ধৰণৰ মানুহৰ লগত এইটো অকণমান শ্বুট কৰা যায় নম্বৰটো কিন্তু স্পেচিয়েলি এইটো নম্বৰ যদি ল'বলগীয়া হয় আপোনালোকৰ ডেট অফ বাৰ্থৰ লগত আমি অকণমান মিলাবলগীয়া হয় নম্বৰ 9 টো আপোনাৰ যোনে মিলিটাৰী ডিফেন্স এনেকুৱা টাইপৰ মানুহৰ কাৰণে এইটো বেছি ভাল হয় এনেই মংগলৰ এনাৰ্জি বেছি আছে ইয়াত তো মংগলৰ ৰিলেটেড যোনে কাম কৰি আছে চাৰ্জন হয় বা মেডিকেল ফিল্ডত আছে তেওঁলোকৰ কাৰণে এই নম্বৰ 9 টো খুব ভাল দেখা যায় আৰু এইটো এনেই কাৰেজ আৰ্চিভ যিকোনো খেলৰ লগত জড়িত পাৰ্চনেও এইটো নম্বৰ ইউজ কৰিব পাৰে নিজৰ লাইফত তো এনেকৈ ধৰণে আপোনালোকে নিজে নিজৰ ফোন নম্বৰটো উলিয়াব পাৰে আৰু চাব এইখিনি গুণ আপোনালোকক লাগে নাই বা আপোনালোকে কোনটো লাইনত আছে সেইটো লাইনৰ হিচাপত নিজৰ নম্বৰটো টোটেল নম্বৰ হিচাপে ল'ব পাৰে কিন্তু এটা কথা মই আকৌ ক'ব বিচাৰিছোঁ আপোনালোকৰ আগত যে আপোনালোকে নম্বৰ লোৱা আগত নিজৰ ডেট অফ বাৰ্থৰ লগত ভালকৈ মিলাই ল'ব লাকি নম্বৰ উলিয়াই লৈ যে সেই নম্বৰটোৱে আপোনাক কি ভাইব্ৰেশ্যন দিব সেইটো কাৰণে আপোনালোকে মোৰ লগত পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰে এটা পাৰ্চনেল ৰিডিং ল'ব পাৰে নিজৰ ডেট অফ বাৰ্থৰ নিউমলজি হিচাপে তাৰপিছত আপোনালোকে ফুললি নিজৰ ৰিপৰ্টটো পাই যাব মোৰ নম্বৰটো মই স্ক্ৰীনত দি দিম এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আহিবলগীয়া দিনত মই গাড়ী নম্বৰ বিষয়েও আনিম তো ধন্যবাদ ওম নমঃ শিৱায়